দিন গীত গোৱা নাই মই। আজি সময়ৰ তাগিদাত কৰি ঘৰৰ ভিতৰতে সোমাই থাকিবলগীয়া হোৱাৰ কাৰণে গীত এনেই থকাততো সময়টো অতিবাহিত কৰিবৰ কাৰণে গীত দুটামান এনেই গাবলৈ লৈছোঁ। আমাৰ গীত যে আমি এই গীত যে মই যিটো গাবলৈ লৈছোঁ এইটো প্ৰায় 40 বছৰমানৰ আগতে আমি গাইছিলোঁ গান। গীতটো ৰচনা কৰিছিলে মোৰ বন্ধু উদিত বৰুৱাদেৱ। উদিত বৰুৱাদেৱক আপোনালোকে চবেই চিনি পায়। তেওঁ বহুতো গীত লিখিছে আৰু তেখেতৰ গীতেই মই সৰহসংখ্যক গীত মই সুৰ দি গাইছোঁ আৰু বহুতো মঞ্চত মই এই গীতবিলাক পৰিৱেশন কৰিছিলোঁ। আজিকালি এই গীতবিলাক গাবলৈ আমাৰ মঞ্চ নাইকিয়া নিচিনা হৈ গৈছে। তাৰমানে আমাৰ গীতবিলাক সাধাৰণতে নতুন প্ৰজন্মৰ মানুহে শুনিবলৈ ইচ্ছা নকৰে বা ৰস নাপায়, সেইকাৰণে আমি গাবলৈ এৰিছোঁ আৰু। তথাপিও আজি এই সময়ৰ আহ্বানৰ প্ৰতি লক্ষ্য ৰাখি ঘৰৰ ভিতৰতে এনেই আখৰা কৰিছোঁ। এই পুৰণা গীতকেইটাকে মই গাবলৈ চেষ্টা কৰিছোঁ। মই যদি কবি অগণন জনতা, মই যদি গায়ক বহুতা শ্ৰোতা বন্ধু মই যদি কবি অগণন জনতা, মই যদি গায়ক লিখন বহুতা শ্ৰোতা বন্ধু শুনিবা যিহু, সেই তোমাৰ হিয়া, মোৰ গীতৰ ছন্দে ছন্দে কথা লিপ্ত জনৰ ব্যক্ত দেখা, মোৰ গীতৰ ছন্দে ছন্দে কথা লিপ্ত জনৰ ব্যক্ত দেখা, পুৱা নোপোৱা সুভতা খা যুগ ভেৰা বেদনা, আৰ্তনা দেহাকাৰ। মই যদি কবি অগণন জনতাৰ, মই যদি গায়ক লিখন বহুতা শ্ৰোতা বন্ধু শুনিবা যিহু, সেই তোমাৰ হিয়া, সেই তোমাৰ হিয়া। মোৰ শব্দ তাবদ্ধ অজস্ৰ বজ্ৰ, মোৰ শব্দ তাবদ্ধ অজস্ৰ বজ্ৰ, গণচেতনাৰে ধৰা লস্ত মোৰ গান বিদ্ৰোহীৰ হুংকাৰ। মই যদি কবি সংগ্ৰামী জনতাৰ, মই যদি গায়ক সমাজ ভূতা, তেনে মোৰ গান কিয়
কৰি যাওঁ যুগৰে নিদ্ৰাৰে ভংগ বৈশ গান মই ভাঙি পাৰা মই যদি কবি হয়